হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ জাজিত। জাজিত থকাৰ মূল উদ্দেশ্য এইটোৱেই, যিহেতু মোৰ ঘৰ আমগুৰিত, জাজিলৈকে অহা বেছি দূৰ নহয়, 5-6 কিলোমিটাৰেই হয়। মই জাজিলৈ আহোঁতে দেখিলোঁ আজি এটা বিশেষ ব্লগ বনাওঁ বুলি আপোনালোকৰ লগত মই ৰৈ দিবলগীয়া হ'ল। ইয়াত ৰৈ দিয়াৰ কাৰণটো এইটোৱেই, যিহেতু এতিয়া খুব ভাইৰেল হৈ আছে ট্ৰাক ড্ৰাইভাৰসকলৰ লাইফ, ট্ৰাকত থকা কণ্ট্ৰাক্টৰ হওক বা ড্ৰাইভাৰসকলৰ লাইফ আৰু তেওঁলোকৰ যিটো খোৱা বোৱা লৈ পেলাই খুব ভাইৰেল হৈ আছে। সেইটোকে আজি মই দেখিলোঁ পটককৈ এফালৰ পৰা যাওঁতে দাদাহঁতে ইয়াত মাংস বাজি মেলি চব ৰেডি কৰি ৰন্ধা বঢ়া চলি আছে। তাকে বোলো ভাবিলোঁ দাদাহঁতৰ পৰা পাৰ্মিশ্যন লৈ যে সৰুকৈ এটা ব্লগ বনাব পাৰিম নেকি। দাদাই ক'লে যে বনাওক, একো আপত্তি নাই। তাকে লৈ এই ব্লগটো আৰম্ভ কৰিলোঁ আজি। তেন্তে ব'লক ব্লগত চাওঁ আজি কি কি বনাই আছে তেওঁলোকে, কেনেকৈ কি ড্ৰাইভাৰসকলৰ কণ্ডাক্টাৰসকলৰ ট্ৰাকৰ লাইফটো তেওঁলোকৰ পৰা বুজিবলৈ চেষ্টা কৰিম। তেন্তে ব'লক আৰু দেৰি নকৰি ডাইৰেক্ট ভিডিঅ'লৈ যাওঁ। প্ৰথমতে আমাৰ লগত আছে এইজন বয়সত বহুত ডাঙৰ, মই দাদা বুলিয়ে কৈছোঁ যিহেতু। দাদাৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোক ক'ৰ পৰা আহিছে, ক'লৈ গৈছিলে, আৰু এতিয়া যিহেতু দিনৰ বাজিছে 9টা, তেওঁলোকে ইমান সোনকালে খানা পিনা কিয় ৰেডি কৰিছে, গোটেইখিনি দাদাৰ পৰা থুলমূলকৈ জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ নামটো ক'ব আৰু আপুনি ক'ৰ পৰা আহিছে? মোৰ নাম দিলীপ বৰদলৈ। লংকাটো আমি লংডিং গৈছিলোঁ। লংকাটো লংডিং মানে হোজাই লংকা? হয় হয়। লংডিঙৰ পৰা আহি এতিয়া জাষ্ট আমি ভাত পানী বনাওঁ। লংডিং মানে আপুনি অৰুণাচল লংডিং গৈছিলে? লংডিং আছে। আপোনালোকে এতিয়া মানে খোৱা বোৱা ৰাতি হোৱা নাই চাগে? ৰাতি নাই খোৱা, সেইটো কাৰণে ৰাতিপুৱা সোনকালে বনাই লৈছোঁ। আচ্ছা, সোনকালে। তেন্তে এতিয়া কি বনি আছে বাৰু এইফালে? অলপ দেখাই দিলে ভাল হয়। এইফালে হাঁহৰ মাংস বনি আছে, একদম ড্ৰাইকৈ বনাই আছে। বনোৱা মই মেইন কাৰিকৰজন দেখাই দিছোঁ। এইজন মেইন কাৰিকৰজনৰ নামটো কি কৈ দিবচোন? ভূপেন বসুমতাৰী। ভূপেন বসুমতাৰী। আৰু এই ভাইটিৰ তোমাৰ নাম? পৱন মাদাৰ। এই ভাই তোমাৰ ঘৰ? কাৰ্বি আংলং। কাৰ্বি আংলং কোন জেগা? এইটো লুগুঞ্জি। আচ্ছা। আৰু এইফালে মই গোটেই ৰাস্তাৰ পৰিৱেশটো দেখাই দিছোঁ, হাইৱে পৰিৱেশ। এইটো মোৰ বসন্তী ৰৈ আছে দেখিছে, আৰু এইটো একদম মেইন হাইৱে। এইফালৰ পৰা শিৱসাগৰৰ ফালৰ পৰা আহিলে এইফালে যোৰহাটলৈ যোৱা মেইন হাইৱেটো। তেন্তে আচ্ছা, কি দি বনি আছে গোটেই সেইটো অলপ বুজাই দিয়কচোন। মানে মাংস মছলা কি দিছে, যিহেতু আপোনালোকৰ এটা হেৰি আছে যে ড্ৰাইভাৰ দাদাসকলে বনোৱা মাংস মাছ খুব টেষ্টি হয়। এই বনোৱাৰ মানে ভিতৰৰ ৰাজটো কি? আপোনালোকৰ খানা যে ইমান টেষ্টি হয় শুনিছোঁ চবতে, বা এবাৰ দুবাৰ ময়ো খাই চাইছিলোঁ। সেই ৰাজটো কিনো অলপ উঠাই দেখাই দিয়কচোন ল'ৰাই, কেনেকুৱা কি বনি আছে গোটেই। এইটো কি গোটা নহৰু দিয়া আছে নি? আচ্ছা, গোটা নহৰুটো দিলে কি টেষ্টটো বেছিকৈ হয় নি? এনেই খাবলৈ টেষ্টটো অলপ হয় ন? আচ্ছা। আৰু কিমান দেৰি লাগিব বনিবলৈ? আৰু আধা ঘণ্টামান লাগিব। আৰু আপোনাৰ ঘৰটো দাদা? মই চিমেণ্ট চাপৰি। আচ্ছা। আৰু এজন দাদা আছে, মই তেওঁকো দেখাই দিছোঁ। দাদা ক'ত? এই দাদা এইফালে পূৰা ফুল ব্যস্ত হৈ আছে। দাদাৰ নামটো? মোৰ নাম অজিত মিলি। ক'ৰ ঘৰ আপোনাৰ? মোৰতো চিলাপথাৰ। আচ্ছা, ধেমাজি চিলাপথাৰ। গৈ থাকোঁ চিলাপথাৰ, বৰ ধুনীয়া জেগা, ময়ো যাওঁ তালৈ। তেওঁলোকৰ গাড়ীখিনি মই এবাৰ দেখাই দিছোঁ, যিহেতু এইটো কি এক্সপ্ৰেছ? বিপদ নাৰ্চিনী এক্সপ্ৰেছ A02 মানে নগাঁও ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। তেওঁলোক সঁচাই দে বহুত কষ্ট কৰে। আৰু এখন আছে গাড়ী, মই সেইটোকো দেখাই দিছোঁ। এইখন আৰু এটা গাড়ী তেওঁলোকে লৈ হোজাই লংকাৰ পৰা লংডিঙলৈ আহিছিলে। এইফালে আমাৰ মেইন কাৰিকৰ মাংস খোৱাৰ অপেক্ষাত তেওঁ ৰৈ আছে। তেওঁৰ যিহেতু ভোক বহুত জোৰেকৈ লাগিছে নি? যিহেতু ৰাতি খোৱা হোৱা নাই, ভোক বহুত লাগিছে নি? ভোক লাগিছে ন? কালি কেতিয়া খোৱা? দুপৰীয়া খোৱা নেকি? কালি সন্ধিয়া দুপৰীয়া 3টামান বাজি খালোঁ ন? 3টা। সঁচাকৈ মানে ফ্ৰেণ্ডছ, এইটো বৰ মানে তেওঁলোকৰ কষ্টকৰ এটা লাইফ। যিহেতু চাওকচোন, কালি দুপৰীয়া 3টা বজাত খোৱা আৰু এতিয়ালৈকে একো খোৱা নাই। আকৌ এতিয়া বনাই মেলি খাই তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিব। সঁচাই দেই, এই ট্ৰাক ড্ৰাইভাৰসকলৰ, যিকোনো গাড়ীৰ ড্ৰাইভাৰসকলৰ লাইফটো বহুতেই কষ্টকৰ হয়। ছুপাৰেই হওক বা ট্ৰাকৰে হওক, যিসকলে যাত্ৰী কঢ়িয়াই ফুৰে বা সামগ্ৰীসমূহ কঢ়িয়াই ফুৰে, তেওঁলোকৰ লাইফটো সঁচাই বৰ কষ্টকৰ লাইফ হয়। তেন্তে ব'লক আকৌ ভিডিঅ'ৰ মাজলৈ যাওঁ। আৰু কিমান দেৰি লাগিব? আৰু এফালে কি বনি ৰেডি হৈ আছে? কিবা বনি ৰেডি হৈ আছে নে? ভাত হৈ গ'ল। আচ্ছা।
এইজন আমাৰ হেড মানে হেড কি বুলি ক'ম হেড ড্ৰাইভাৰ হয়নে দাদা কিমান বছৰ হ'ল গাড়ী চলোৱা মোটামুটি 38 years 38 years বাপৰে মোৰ মানে বয়সতকৈও বেছি মোৰ এতিয়া বয়স হ'ল 36 আৰু এই দাদাই চলাই আছে মোৰ দেউতা সম মানুহ হয় এই দাদাই চলাই আছে 38 মানে মোৰ জন্মৰ 2 বছৰ আগৰ পৰা তেওঁ গাড়ী চলাই আছে তেন্তে ভাবি চাওক তেওঁ কিমান এজন অভিজ্ঞত ড্ৰাইভাৰ হয় আৰু এই গাড়ীখন চলোৱা দাদা কিমান বছৰ হ'ল আপোনাৰ 4 বছৰ হ'ল এইখনৰ ন এইখনৰ 4 বছৰ চলাই আছে তেওঁ তেন্তে আৰু আকৌ অলপ দেৰি অপেক্ষা কৰোঁ আৰু তেওঁলোকৰ মাংস বনোৱাটো চাওঁ আৰু ময়ো এক পিচ মাংস তেওঁলোকৰ পৰা আজি ধাৰ কৰিয়ে খাম কোনোবা দিনাখন ময়ো খুৱাই দিম খুৱাবনে খুৱাবতো চলো এটা এক পিচ মাংস মোৰ টেষ্ট কৰি চাম বুলি ক'লোঁ যিহেতু তেওঁলোকৰ পৰা এক পিচ মাংস ধাৰলৈ খুজিলোঁ যিহেতু ঘপককৈ মই ৰাস্তা দি গৈ থাকোঁতে তেওঁলোকৰ এই বনোৱাৰ গোটেই হেৰিটো পাই পেলাই মই ভাবিলোঁ ব্লগ এটা বনাওঁ তেন্তে আকৌ নেক্সট টাইম যেতিয়া লগ পাম তেওঁলোকৰ নাম্বাৰ থৈ দিম মই নিশ্চয় তেওঁলোকক কিবা এটা আনি স্পেচিয়েলি মোৰ ফালৰ পৰা খুৱাম কাৰিকৰ জ্বলা হ'ব নাই মাংসত জ্বলা পুৰা দিছে নেকি জ্বলা পুৰা দিছে ন আপোনালোকে জ্বলাটো এনেও বেছি খায় নি বাৰু আমি জ্বলাই বেছি খাওঁ জ্বলাটো বেছি খায় ন টোপনি তেতিয়া বৰ বেছিকৈ নধৰে হয় নাই কালি কেইটা বজাত ওলালে লংডিঙৰ পৰা আমি আজি ৰাতিপুৱা ওলালোঁ 3টা বজাত ৰাতিপুৱা 3টা বজাত কেইঘণ্টা লাগিলে এই জাজি পাওঁতে 5 ঘণ্টা লাগি গ'ল সেইটোতো হিলছ এৰিয়া হয় আৰু এতিয়া লংকা পাওঁতে ৰাতি হ'ব চাগে এতিয়া ৰাতি খানাটো কি হ'ব আকৌ ৰাস্তাত বনিব আমনি চামনি পাৰ হৈ কিনি হ'ব আমনি মানে প্ৰায় লংকা পাওঁতে হ'বগে আৰু এই নগাঁও হেৰি বৰষাত পোৱা আগে হৈ যাব হয় নাই খানাটো নগাঁও এৰিয়াতে হ'ব আৰু আপোনালোকে জখলা বন্ধাত নাখায় নি জখলা বন্ধাত খানাবিলাক ইমান বৰ এটা হেৰি নহয় আৰু আপোনাৰ গাড়ী ৰখাব জেগা নাথাকে হয় এইটো আপোনালোকে স্পেচটো মানে ভাল পাব লাগিব জেগা অলপ হ'ব লাগিব চাইডত হয় নাই তেতিয়া আকৌ এই হেৰি ৰাতি এসাঁজ কি হ'ব ৰাতি কি হয় আকৌ জেগাত গৈয়ে যি পাওঁ আৰু মাছ মাংস যি হয় হ'ব আৰু ৰাস্তাৰ পৰা বজাৰ কৰি লৈ যায় ৰাস্তাৰ পৰা মানে য'ত যায় তাৰ ৰাস্তাৰ পৰা লগে লগে বজাৰ কৰি এতিয়া মছলা পাতি কি আপোনালোকৰ লৈ থোৱা থাকে নেকি লৈ থৈ থাকে মছলা পাতি লৈ থোৱা এইফালে তেওঁলোকে ষ্টভত বনাই আছে এইফালে এটা গেছ আছে মানে গোটেই এটা সংসাৰেই আৰু সৰু সুৰা হয় নাই খালি অকল চব আছে ন কুকাৰ এইফালে কুকাৰত ভাত বনি ৰেডি হৈ আছে থালি চালি চব আছে মানে এই আপোনালোকে এনে লং জাৰ্ণি আপুনি ক'লৈকে গ'ল একদম বহুত লং জাৰ্ণি ইয়াতে ক'বলৈ গ'লে আমাৰ চব আপাৰ আছামতে চলে আপাৰ আছামত ইফালে বাহিৰত নাযায় ৰয়িং চয়িং তেজু নামচাই আচ্ছা আৰু এই দাদা আপুনি লং জাৰ্ণি ক'লৈকে গ'ল একদম ট্ৰাক লৈ জম্মুলৈকে গ'ল তাৰপিছত লাহোৰ জম্মু বাপৰে বহুত তেওঁ মানে হাই এক্সপিৰিয়েঞ্চ তেওঁ এইফালে কথাও পাতি আছো মাংসও বনি আছে বাংলাদেশ বৰ্ডাৰ সোমালেগে ঢাকা টাউন পালেগে কি লৈ গৈছিলে ইয়াৰ পৰা আচ্ছা প্ৰাণ লিচি বটলটো এইটো বাংলাদেশৰ প্ৰাণ কোম্পানীটো বাংলাদেশৰ আচ্ছা সেই প্ৰডাক্ট আনিবলৈ গৈছিলে তাৰ বস্তুবিলাক বৰহোলাৰ পৰা বৰ্ডাৰ ক্ৰছ কৰি যাব লাগে হেলিকপ্টাৰ থৈ যাব লাগে আচ্ছা লোড কৰাৰ পিছত টোটেল তাৰে লেবাৰ লোড একদম ৰুচিত তিৰপাত কৰি দিব চালান দিব এই বাংলাদেশত গ'লে আপুনি তাৰ ইলিছ মাছ খাই পাইছে নাই তাতো ইলিছ মাছ বহুত ফেমাছ আপুনি তাত পায় বৰ্ডাৰত গ'লে পাই যায়
পাই যায় ন বৰ্ডাৰ নহয়, আপুনি ধৰ এই কৰিমগঞ্জৰ পৰাই আৰম্ভ পোৱা যায়। ন আচ্ছা আচ্ছা এই নদীটোৱেইটো মেইন। অঁ অঁ এইফালে অকণমান ড্ৰাই মাংস ওলাই দিলে টেষ্ট কৰিবলৈ। আচ্ছা টেষ্টটো এতিয়া আপোনালোকে প্ৰথম কৰক। এই বনোৱা মানুহজনে টেষ্টটো প্ৰথম কৰিব লাগে বুলি জানো মই। তেওঁ নিমখ চিমখ চব কি আছে কম বেছি। এইটো এইফালে দাদাই টেষ্ট কৰিছে কেনেকুৱা? ঠিক আছে, জ্বলা জ্বলা মছলা পাতি চব ঠিকে আছেতো? ইমান এটা নাই, অঁ ঠিক আছে, কম আছে। ঠিক আছে ঠিক আছে। ভাইটি তুমিও টেষ্ট এটা কৰা আকৌ। তুমি মনে মনে থাকিলে কি হ'ব? ই বৰ লাজ কৰিয়া দেই, ই বহুত क्या क्या बोला तूने एक पहले क्या बोला चल चल चलो जाके इलाज कराओ দেই ই বহুত মনে মনে থাকে। চবে অলপ চলপ কথা পাতি আছে, ই মানে ভাইটি বৰ লাজ কৰিয়া। ই চাইডে চাইডে হাঁহি আছে খালি মনে মনে মিচিকাই মিচিকাই। ই দেখাতো ধুনীয়া, ই দেখাতো বৰ ধুনীয়া দেই। তুমি বিয়া পাতিছা নাই? बे साले तभी मेरा माफ करना गुस्से में इधर उधर नहीं বিয়া নাই পতা? কেতিয়ালৈ পাতিবা বিয়া? অঁ বিয়া নাপাতে বোলে। ইমান ধুনীয়া ল'ৰাটো বিয়া নাপাতিলে ছোৱালীকেইটা কি হ'বগৈ হে? আৰু এইজনো বৰ লুকাই লুকাই আছে। এইজনে বিয়া পাতিলে নাই? পাতা নাই। অঁ এই দুজনে বৰ লাগ। ভাইটি কেতিয়া বিয়া পাতিবা কোৱা? তোমাৰ বিয়াত যাব লাগিব। নাজানো অঁ নাজানে বুলি কৈছে দেই। रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं नहीं, सुके सुके सुके। বুলি কৈছে দেই। এই ভাইটিলৈ চাই লওকচোন, নামটো কি কৈছিলা? ভুৱন মাতা ভুৱন মাদা। তেওঁ যদি তেওঁলৈ ভাল ছোৱালী এটা পালে ক'বচোন। তেওঁৰ ঘৰ কাৰ্বি আংলং। তুমি কাৰ্বি ন? কাৰ্বি লালুং লালুং মানুহ। আচ্ছা লালুং সম্প্ৰদায়ৰ লোক। চাবচোন দেই। অঁ এইফালে মাংস টেষ্টিং চলি আছে, মানে মাংসটো পূৰা বনি হোৱাগৈ নাই, কিন্তু তাৰ মাজতে অলপ টেষ্টিং চলি আছে। কাৰিকৰ দা তেওঁ কাৰিকৰ দাই মই নাম দি দিলোঁ। কেনেকুৱা মাংস? বঢ়িয়া নে? ভাইটি আমাৰ বৰলা আহা সোনকালে মাংস এটা পিছ টেষ্ট কৰি চোৱা। বেয়া পাইছা নি ধেমালি কৰাৰ কাৰণে? হে বেয়া নাপাবা আকৌ, চাবা আকৌ ভিডিঅ'ত পিছত মোকে হৈ থাকিব। এই ল'ৰাটোৰ নম্বৰটো দিয়কচোন, তোমাৰ ফোন নম্বৰটো দি থৈ যাবা, মই মোবাইলত দি দিব লাগিব। বৰ ধুনীয়া ল'ৰা দেখিছেনে? তাৰ হাঁহিটো চাওক না, তাৰ হাঁহিটো বৰ ধুনীয়া। এই ভাইটিজনে মোক কিছুমান গাড়ী বস্তু দেখাম বুলি কৈছে ট্ৰাকৰ। অঁ কি দেখাবা কোৱা? আমি মানে খোৱা বোৱা পানীটো ইয়াত লৈ যাওঁ মানে আচ্ছা খোৱা বোৱা কৰিবলৈ যিটো পানী নিয়া ন তোমালোকে ইউজ কৰিবলৈ, এনেকুৱাকৈ এইটো কেই লিটাৰ পানী যায়গে? যাই জানো এইটো জুখিছোঁ এইটো 20 লিটাৰ ওচৰা ওচৰি হ'ব যেন লাগিছে মোক। এইটো পানী লৈ যোৱা আৰু ইয়াত মানে এই টেপৰ লেখীয়াকৈ বনাই লৈছে ন? মানে বটলৰ এইটো কাটি পেলাই ইয়াত লগাইছে। এইটো দাখন খুলি ইয়াৰ পৰা মানে ওলালে মানে খুলি দিলে ওলাই যায়। আচ্ছা আচ্ছা আচ্ছা। আৰু তোমালোকে যে ইমান এই ষ্টভ চিষ্টভ এইবিলাক নিয়ে গাড়ীৰ ভিতৰত ক'ত নিয়ানো? অলপ দেখাব পাৰিবা নেকি? গাড়ীৰ ভিতৰতে যোগাৰ ব'লা। আছে ৰাখিবলৈ। আচ্ছা ইয়াত এনেকা লৈ যায়, এনেকা বাল্টিং চাল্টিং বাল্টিং চাল্টিং চব এনেকে লৈ যোৱা ন? ইয়াৰ ভিতৰতে তাতে খোৱা বোৱা চব উঠিছা। অলপ ধৰি দিয়া মোবাইলটো, মই উঠি লওঁ যিহেতু শকত মানুহ পুটুককৈ উঠিব নোৱাৰিও। ইয়াতে খোৱা বোৱা যদি কৰে আৰু তেওঁলোকৰ খোৱা বোৱা গোটেইখিনি ন? এইটো তেওঁলোকৰ চব ইয়াত মছলা পাতি চব থৈ দিয়া আছে। ইফালে ড্ৰাইভিং চিট। এতিয়া অলপ মানে হেৰি হৈ আছে আৰু যিহেতু ৰাতি তেওঁলোকে ইয়াত শুই আছিলে, চাফ চিকুণ কৰিব বুলি কৈছে, কৰি মেলি এইফালে চব, এইফালে ষ্টভ চব থৈ দিয়া আছে। এতিয়া তোমালোক যাবাগে লংকালে ন? লংকালৈকে এইবিলাক কি খোৱা পানী এনে চব? নাই তাত এইটো কিবাকে তাক চাউল হ'ল এইটো আচ্ছা চাউল পিঁয়াজ চিয়াজ এইবিলাক মানে জমা কৰি থৈ দিয়া থাকে ন? আচ্ছা আচ্ছা আচ্ছা। এইটো আমাৰ মেইন নেশ্যনেল হাইৱে, শিৱসাগৰৰ পৰা যোৰহাট ফালে যোৱা, যিটো গুৱাহাটী ফালে যোৱা মেইন হাইৱে এইটো। চোৱা টেষ্ট কৰা কেনেকুৱা কোৱা? মজা হয় নাই? মজা হ'লে দেখাই দিয়া এনেকে। মজা? অঁ ঠিক আছে। ময়ো খাই চাইছোঁ, তেন্তে মোকো কৈছে এক পিচ টেষ্ট কৰিবলৈ। এইটো হাঁহৰ মাংস ড্ৰাই ফ্ৰাই। মেইন মানুহ হাঁহৰ মাংস ড্ৰাই ফ্ৰাই কৰা আঁৰৰ মানুহজন এইজন। তো ময়ো এক পিচ টেষ্ট কৰি চাইছোঁ কেনেকুৱা বনালে ড্ৰাইটো। তাৰপিছত আকৌ জোল দি পেলাই গ্ৰেভি বনাব। মজা, অলপ বইল হ'ব মজা, কিন্তু হাঁহৰ মাংসটো ইমান বইল হ'লেওতো নহয়েই। আৰু বইল
বেছি হ'লেও ভাল নালাগে। তেন্তে ব'লক আগলৈ চাই থাকোঁ আৰু মাংসটো খাই শেষ কৰি লওঁ। কালাৰটো দেখোন বৰ বেলেগ টাইপৰ হৈ গ'লগৈ। এইটো কাৰণটো জানো। এতিয়া বনোৱা মেইন কাৰিকৰ হেড কাৰিকৰে কৈছে বোলে জানো কি হ'ব বোলে। তেওঁৱে চক খাই গ'লগৈ, মাংসৰ কালাৰ চেঞ্জ হৈ গ'ল বোলে। এইটোতো বৰ ডাঙৰ কথা হৈ গ'লগৈ। এতিয়া কি হ'ব এতিয়া কালাৰ চেঞ্জ হৈ গ'ল যে এইটো মাংস এতিয়া ঢিলাই চালে কি হ'ব। আমাৰ মেইন হেড কাৰিকৰে এতিয়া ভয় খাই গ'লগৈ কালাৰ চাই। আচলতে কালাৰটো এইটো কালাৰ হোৱাৰ আচল ৰহস্যটো এইটোৱে, মানে মাংসটো ভালকৈ বনিছে আৰু মাংসটো বনোৱাৰ আগত ড্ৰাইটো বেছিকৈ কৰিলেতো সেইটো কাৰণে কালাৰটো এইটো ধৰিছে। গম পাইছেনে হেড কাৰিকৰটা? এইটোৱে আচল ৰহস্য ইয়াৰ আঁৰত। আৰু কিমান দেৰি আকৌ কাৰিকৰ চেঞ্জ হ'ল আমাৰ এইফালে। আৰু এতিয়া ঢাকি পেলাই আৰু অলপ দেৰি কাৰণে বইল কৰিবলৈ থৈ দিয়া আছে। এইটো কি হাঁহৰ লেগ পিচ নেকি? এইটো লেগ পিচটো অকণমান উঠাই দেখাই দিয়ক কাৰিকৰটা। এই লেগ পিচটো অকণমান দেখাই দিয়ক আকৌ। এইটো চব আমি চিকেন লেগ পিচ খাওঁ, চব খাওঁ, কিন্তু এইটো হ'ল ডাক লেগ পিচ। বা মই বেলেগ তেওঁলোকে লেগ পিচ বনাই ল'লে ডাক লেগ পিচ। এতিয়া মাংস বনি ৰেডি হৈ গ'ল আৰু এইফালে এতিয়া ষ্টভ নুমাবলৈ লাগি গৈছে আমাৰ এই ভাইটি। আকৌ এবাৰ দেখাই দিম তাক, সি বৰ লাজ পায়, সি বাৰে প্ৰতি তাক সেইকাৰণে মই কেমেৰা এংগেলত আনি আছোঁ। অফ কৰি আছে ষ্টভ আৰু এইফালে মাংস ৰেডি। অলপ মই দাঙি দেখাই দিছোঁ। এইটো চক কালাৰ চক মাংস হা, ডাঙৰ ডাঙৰ হোটেলতো দিব নোৱাৰিব এনেকুৱা কালাৰ। এইটো চক কালাৰ দেখিছেনে? এইটোৱে হ'ল আচলতে ড্ৰাইভাৰসকলে মই যে কৈছিলোঁ বনোৱা মাংসৰ আঁৰৰ ৰহস্যটো এইটোৱে। কালাৰটো দেখিছেনে? আচলতে ঘৰত বনালেও পটককৈ এইটো কালাৰ নাহে, তেওঁলোকৰ হাতত যিটো টেষ্ট আৰু কালাৰ আহে। এইফালে চব কিমান ধুনীয়া ছিষ্টেম তেওঁলোকৰ। এই থাল বাচন ধুবলৈ এনেকৈ টেপ খুলি দিলে আমাৰ ঘৰৰ লেখীয়াকৈ যেনেকৈ টেপ থাকে, চাপ্লাই পানী টেপ থাকে, ভাইটিয়ে টেপ খুলি পেলাই ধুনীয়াকৈ বাচন বৰ্তন ধুই লৈছে। এইটোৱে আচলতে তেওঁলোকৰ কিমান ধুনীয়া সুবিধা কৰি লৈছে। চব মানিব লাগিব কিন্তু তেওঁলোকৰ মগজ। প্ৰায়ভাগ ট্ৰাকত দেখোঁ এই বস্তুটো কিহৰ কাৰণেনো ৰিজাৰ্ভ থৈ দিয়া থাকে পানী ভাবোঁ তেতিয়া। আচলতে মই ভাবিছিলোঁ যে গাড়ী চাগে কিবা ইঞ্জিনৰ কিবা বস্তুৰ পানী দৰকাৰ হোৱাৰ কাৰণে লাগিব পাৰে, কিন্তু আজিহে আচল ৰহস্যটো গম পালোঁ যে এইটো ৰিজাৰ্ভাৰ হয়। তেওঁলোকে কিবা কামত পানীৰ যদি প্ৰয়োজন হয় ইয়াৰ পৰা ইউজ কৰি থাকে। এইফালে এতিয়া মাংস যিহেতু বনি ৰেডি হৈ গ'ল, এতিয়া ভাত খোৱা পৰ্ব। মই ভাত নাখাওঁ, মোক কৈছে বহুত জোৰ কৰিছে ভাত খাবলৈ। আচলতে তেওঁলোকেও প্লেনিং কৰি বনাই লওঁ, মই কোনো বিনা প্লেনিঙত আহি মাজত সোমাই দিলোঁ। বিনা প্লেনিঙত আহি সোমাই দিলোঁ। তেওঁলোকে ৰাতিখন নোখোৱা নেমেলাকৈ আছে, মই মাজত আৰু ডিষ্টাৰ্ব নকৰোঁ। মোক বাৰে প্ৰতি কৈছে ভাত খাবলৈ, কিন্তু মই ভাত নাখাওঁ। এতিয়া মই মাংস এক পিচ টেষ্ট কৰিম বুলি ক'লোঁ, তেওঁলোকৰ কথা ৰাখি। মই ভাত নাখাওঁ। মই আকৌ আপোনালোকক নেক্সট যেতিয়া লগ পাম মই কথা দিলোঁ আপোনালোকৰ লগত একেলগে ভাত খাব। নহয় আজি ভাত নাখাওঁ, আজি আপোনালোকে ধুনীয়াকৈ খাওক, আপোনালোকক মই ডিষ্টাৰ্ব নকৰোঁ। আপোনালোকে মোক কৈছে, মই ভাল পাইছোঁ, কিন্তু আকৌ নেক্সট টাইম যেতিয়া লগ পাম তেতিয়া আপোনালোকৰ লগত একেলগে বহি ভাত খাম, মই কথা দিলোঁ আপোনাক। কিন্তু আপোনালোকে আহিব যেতিয়া মোক কিন্তু কল এটা কৰিব, আপোনাৰ নাম্বাৰ যিহেতু দিলোঁ। এইফালে ভাত বৰা পৰ্ব চলি আছে। 4জন তেওঁলোক, এই 4জনৰ কাৰণে ভাত বৰা পৰ্ব চলি আছে। নেভাবিব আকৌ মই মনে মনে খাই দিম বুলি, আচলতে মই নাখাওঁ। তেওঁলোকে বাৰে প্ৰতি কৈ আছে নে কি কওঁ ভাইটি, খাম নি ভাত? নাই নাখাওঁ দেই, আকৌ নেক্সট টাইম লগ পালে খাম। আজি মাংস এক পিচ টেষ্ট কৰিহে চাম আৰু কেনেকুৱা হৈছে মাংসটো লাষ্টত গ্ৰেভি। মই নহয় নাখাওঁ কৈছে ভাত নাখাওঁ। এয়া মোক দিলে মাংস টেষ্ট কৰিবলৈ, তো ময়ো টেষ্ট কৰি চাওঁ মাংসটো। তেওঁলোকেও ভাত খোৱা আৰম্ভ কৰিছে। তোমালোকো বহি যোৱা, ভাত খাই লোৱা, একেলগে খাওঁ চবে। কিন্তু মই খোৱাৰ আগত এজন বহি আছে অপেক্ষাত, তেওঁ মাংস খোৱাৰ অপেক্ষাত বহি আছে। আচলতে তেওঁক আগত খুৱাই লওক।
ল টমি ল ল অঁ এই টমিক খুৱাই ল'লোঁ এতিয়া আমিও খাওঁগৈ দেই মজা লাগিলে নাই টেষ্ট লাগিলে নাই লাগিলে অঁ টেষ্ট লাগিলে বুলি কৈছে এই গ্ৰেভি দিয়া মাংসটো খাই লওঁ মজা কেনেকুৱা লাগিছে দাদা মজা ভাল লাগিছে ন সেইটোকে মই একদম ধুনীয়াকৈ মন লগাই খাই আছোঁ মানে এনে পাহৰিয়ে গ'ল তোমালোকৰ লগত কথা ক'বলৈ তুমি কেনেকুৱা পাইছা মোক ভালে লাগিছে ভাল লাগিছে এইফালে আমাৰ হেড ছাৰ খোৱাত ব্যস্ত নিউজ চাই এইফালে আমাৰ ভাইচ হেড ছাৰ তেওঁ খোৱাত ব্যস্ত এইফালে বৰলাকাই এতিয়া খাবলৈ হোৱা নাই তেওঁ কিবা কিবি কৰিয়ে আছে ভাতৰ থালটো হাতত লৈ তেওঁ মানে সুবিধা কৰি লৈছে খাবলৈ দেখিছে নাই সি যেনে তেনে নাখায় মানে সি ভালকৈ খাব হয় নাই ঠিক আছে খাই লোৱা ময়ো খাই লওঁ খাই এতিয়া সোনকালে ভিডিঅ'টো ইয়াতে সামৰোঁ যিহেতু তেওঁলোকে ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিব লংকালৈকে খাই বৈ শেষ কৰি তেওঁলোককো যাত্ৰাৰ শুভকামনা জনাই তেওঁলোকক যাত্ৰা পথ আগুৱাবলৈ শুভেচ্ছা জনাই তেওঁলোক যাব দিম আৰু ময়ো ঘৰমুৱা হ'ম তেন্তে ব'লক আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টো ভাল পাব আৰু যদি এই ভিডিঅ'টো আপোনালোকে ভাল পায় মোৰ ভিডিঅ'টোত কমেণ্ট কৰিব কেনেকুৱা হ'ল আৰু নেক্সট টাইম কেনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে তাকো কমেণ্ট কৰিব আৰু লগতে চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে বোলক আজিলৈ আহিছোঁ আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ সকলোৱে এবাৰ ধন্যবাদ কৈ দিয়ক ঠিক আছে অ'কে বাই বাই দেই বাই বাই